परबतजरा महामायाव बीजेपीनि जयनिं हाबाफारि खुंफुंदों। क'क्राझार जिल्ला परबतजरा मुखुमानि सिङाव थानाय महामाया 25 हाट काली मन्दिरनि फोथाराव सानसेनि हाबाफारिजों दिनै जयनिं हाबाफारि खुंफुंनाय जादों बीजेपीनि राजनीतिक हान्जाया। क'क्राझार जिल्ला आफादनि बीजेपीनि आफादगिरि गसाइ बसुमतारी आरो एमसिएलए राजीव ब्रह्मजों लोगोसे आसाम प्लेन्स ट्राइब्स डेभेलपमेन्ट कमिटिनि लेङाइ आफादगिरि बनेन्द्र कुमार मुसाहारि आरो गोबां दोलोनि मावथिफोराबो बे हाबाफारियाव नुजाथियो। बे जयनिं हाबाफारियाव गासै 400 सुबुं अनजिमाफोरा गुबुन गुबुन हानजाफोरनिफ्राय लोगोसे गुबुन गुबुन गामिनि सुबुंफोरबो हाबफैनायखौ नुनो मोन्दों। না এইটো আমাৰ আজি পৰ্বতজৰা মণ্ডল অন্তৰ্গত আমাৰ এটা যোগদান কাৰ্যসূচী ইতিমধ্যে আপোনালোকে দেখিছে আৰম্ভ হৈছে। এই যোগদান অনুষ্ঠানত আমাৰ জালাবিলা ভিচি দিছে আৰু মহামায়া ভিচি দিছে আৰু টিপকেৰ ভিচি দিছে। প্ৰায় 40 জন বড়ো সম্প্ৰদায়ৰ মানুহ আহিছে। আমাৰ যোগদান অনুষ্ঠান হোৱাৰ প্ৰধান আৰু মূল লক্ষ্যটো হৈছে বিটিআৰ ইলেকশ্যন 2025 ইতিমধ্যে অহা ছেপ্টেম্বৰ মাহত বিটিআৰত নিৰ্বাচন হ'ব। এইটো এক প্ৰকাৰ ঘোষণা কৰাৰ নিচিনাই হৈছে। গতিকে সেইটো উদ্দেশ্য আগত ৰাখি আমি পৰ্বতজৰা এমচিএলএ 1 নং পৰ্বতজৰা এমচিএলএ সমষ্টিত আমাৰ বিজেপিৰ যিখিনি দলীয় যিখিনি স্থিতি সেইখিনি মজবুত কৰাৰ কাৰণে আমাৰ পৰ্বতজৰা মণ্ডলৰ পৰা বহুত দিনৰ পৰাই চেষ্টা কৰি আহিছে। কাৰণ পৰ্বতজৰা মণ্ডল 1 নং পৰ্বতজৰা এমচিএলএ সমষ্টিত যোৱা 2019 যিখিনি নিৰ্বাচন হৈছিল তেতিয়া আমাৰ বিজেপিৰ স্থিতি ইয়াত দুৰ্বল আছিল, যাৰ কাৰণে ইয়াত বিজেপিৰ পৰা প্ৰাৰ্থিত্ব দিব পৰা নাছিল। কিন্তু আজিৰ দিনটোত আমাৰ এই পৰ্বতজৰা মণ্ডলৰ আমাৰ দলৰ স্থিতি যথেষ্ট ভাল হৈছে। আপোনালোকে ইতিমধ্যে দেখিছে যে বিভিন্ন বড়ো এলেকা তথা অবড়ো অধ্যুষিত এলেকাবিলাকতো আমাৰ যথেষ্ট কাৰ্যকৰ্তা বাঢ়িছে। এইবাৰ যিখিনি আমাৰ সদস্যতা যিখিনি অভিযান আছিল, একমাত্ৰ কোকৰাঝাৰ জিলাত যে 5টা এমএলএ সমষ্টি আছিল, এই 5টা এমএলএ সমষ্টিৰ ভিতৰত প্ৰথম অৱস্থাত আমি এই পৰ্বতজৰা 5 নং পৰ্বতজৰা এমএলএ সমষ্টিত আমাৰ যিখিনি টাৰ্গেট বান্ধি দিয়া হৈছিল 40,000 মেম্বাৰশ্বিপ ড্ৰাইভ, এই 40,000 মেম্বাৰশ্বিপ ড্ৰাইভটো আমি অতিক্ৰম কৰিবলৈ সক্ষম হৈছোঁ। আৰু বিশেষকৈ পৰ্বতজৰাৰ কাৰণে এইকাৰণে মই কৈছোঁ যে পৰ্বতজৰা আমাৰ স্থিতি বহুত শক্তিশালী হৈছে। এই কাৰণত কৈছোঁ ইতিমধ্যে এই পৰ্বতজৰাত আমাৰ 20,000ৰ ওপৰত আমাৰ এইবাৰ মেম্বাৰশ্বিপ ড্ৰাইভ হৈছে। তাৰপিছত আজি 408 জন সংযোজন হ'ল। তাৰমানে আমি এই 3-4 মাহৰ ভিতৰত 25,000 সক্ৰিয় সদস্য আমি এই পৰ্বতজৰাত আমি ল'ম। এই উদ্দেশ্যে আজি ইয়াত যোগদান অনুষ্ঠান। পৰ্বতজৰা হিচাপেতো আমাৰ দলীয়ভাৱে যাক টিকেট দিব, আমিতো টিকেটৰ কথা আমি নিজে ক'ব নোৱাৰো। কোন দলৰ পৰা যোগদান কৰিলে? কোন দলৰ পৰা যোগদান কৰিলে? দলত কিছু বিপিএফৰ বুলি ইয়াত লিখা আছে। বিপিএফ মানে ৰানিং বিপিএফ নহয়, এক্স বিপিএফ। আগতে বিপিএফ দলৰ লগত সিহঁতে কাম কৰিছিল। এতিয়া কিবা কাৰণত আজি বহুত দিন ধৰি বিপিএফৰ লগত সম্পৰ্ক নাই। ঠিক তেনেকৈ আপোনালোকে দেখিলে দেখোন যে আমাৰ চন্দন বৰ্মন ই UPPLৰ আছিল আৰু বৰ্তমান সি ৰানিং সাব ডিভিজন ৱেলফেয়াৰ বৰ্ডৰ চেয়াৰমেন। মই তেখেতক কৈছিলোঁ যে নালাগে আপুনি যোগদান কৰিব, কাৰণ UPPL বিজেপি আমি একেলগেই মৰ্চা চৰকাৰ আমি বনাই আছোঁ, গতিকে যোগদান নকৰিলেও হ'ব, আমিতো একেলগেই আছোঁ। তথাপিও তেখেতে মেণ্টেল ছেটিছফেকশ্যনৰ কাৰণে আমি বাধা দিয়া স্বত্বেও তেখেতে যোগদান কৰিছে। আমিতো যোগদান কৰিবলৈ অহা মানুহকতো আমি এইটো বাধা দিব নোৱাৰোঁ। তেখেত আৰু ইচ্ছাই ক'লে যে নিজে আজি পাব্লিকৰ আগত ভাষণো ৰাখিলে যে কিয় আহি যোগদান কৰিম। আমি এমচিএলএ দিব মানে নাই। এই বিষয়টো ধৰক বিভিন্ন সময়ত বিভিন্ন বাতৰি কাকতত বা বাতৰি কাকত নহয়, মিডিয়াত ওলাই আছে। অলপতে হয়তো আপোনালোকে শুনিছে যে BPFৰ পৰা যদি এটাও বেছি চিট পায় আগ্ৰাবা মহিলা ৰিচিভ হ'ব। UPPLৰ পৰা যদি এটা চিট বেছি পায় প্ৰমোদ বড়ো
শ্ৰদ্ধাৰ প্ৰমোদ বড়ো ডাঙৰীয়া বিটিআৰৰ চিফ হ'ব এইটোতো আমাৰ স্বয়ং মুখ্যমন্ত্ৰী মহোদয়ে কৈছে মুখ্যমন্ত্ৰী কোৱাৰ পিছত আমি কি ক'ম কিন্তু এতিয়া বিজেপিৰ পৰা যদি বেছি পায় এই কথাটোতো কোৱা নাই কিয় কোৱা নাই সেইখিনি আপোনালোকে বিজেপি আৰু ইউপিপিএল সেপাৰেট খেলিব এতিয়া ধৰক এই মুহূৰ্তত আমি এই বিষয়ত সঠিকভাৱে ক'ব নোৱাৰোঁ যিহেতু আমাৰ এতিয়ালৈকে ইউপিপিএল আৰু বিজেপি আমাৰ চৰকাৰ চলি আছে কিন্তু কথা এটা ওলাই আছে যে আমি নিজাববীয়াকৈ 40টা চিটত খেলিম বুলি কিন্তু পৰিস্থিতি সলনি হয় যদি নিৰ্বাচনৰ আগমুহূৰ্তত 40টা চিটত যদি আমি খেলিব পৰা আমাৰ যদি দলৰ স্থিতিটো যদি শক্তিশালী নহয় হয়তো কোনোবা বাদ যাব কোনোবা কি হ'ব কিন্তু সদ্যহতে যিখিনি আছে যে 40টা সমষ্টিতেই আমি দলীয় কাম কাজবিলাক চলাই আছোঁ